দিচাং মুখৰ এবাটি আপং। ৰংঘৰ কাৰেংঘৰ চাবলৈ অহা সিপাৰৰ লচপচি গাভৰুৰ হাঁহিৰে বেলি যোৱা বাটেদি উভতি টেকিলি ফুটা ফেৰী। পশ্চিমৰ আকাশত আঁকিলে অচিনা সৰ্পিল ৰেখা। চাপৰিত ঝাও বনৰ আৰে আৰে সিঁচৰিত পজাঘৰ। মহৰ ডিঙিত আঁৰি দিয়া ঘণ্টাৰ শব্দৰে য'ত ৰাতিৰ নিদ্ৰা ভাঙে, হৃদয়ৰ সাঁফৰ খুলিত য'ত চিঞৰি গাব পাৰি ঐনিতম। নদীৰ দৰে উদাৰ ইয়াৰ মানুহ, অৰণ্যৰ দৰে কোনো আক্ষেপ নাই। দিচাং মুখৰ এবাটি আপং পান কৰি পাহৰিব পাৰি জীৱনৰ সৰ্বস্ব বিষাদ, অথবা উজ্জীৱিত কৰিব পাৰি সমস্ত শৰীৰ। কেৱল তেনেকৈ ভাবি নাহিবা মোৰ বুকুৰ বান্ধৈ। সুখ দুখৰ পোহাৰ মেলি সৃষ্টিৰ প্ৰেৰণা বুটলি সম্প্ৰীতিৰ সংশয় দিবলৈ আহিবা মোৰ দেশৰ মানুহ। দৈ পুলক সাক্ষী কৰি আকৌ এবাৰ আমি প্ৰতিজ্ঞা কৰোঁ, মানুহ মূলতঃ মানুহৰ বাবে, মানুহ মূলতঃ মানুহৰ বাবে।